হেল্ল' এভৰিৱান সকলোকে আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত ADRE গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে প্ৰয়োজনীয় হোৱাকৈ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। আগৰ ভিডিঅ'কেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনৰ লিংকত গৈ চাই ল'ব আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্ন, দ্য অৰ্থশাস্ত্ৰ ৱাজ ৰিটেন বাই, অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, চাণক্য। চাণক্যক কৌটিল্য বুলিও কোৱা হয়। এই চাণক্য বা কৌটিল্য আছিল ভাৰতীয় সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্য উপদেষ্টা। ইয়াৰ পাছতে আমি বাকী অপশ্যনকেইটা চাওঁ আহক। ইয়াৰ পাছৰ অপশ্যনত আছে কালিদাস। কালিদাস হৈছে ভাৰতৰ এজন উল্লেখযোগ্য কবি বা সাহিত্যিক। কালিদাসৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন হৈছে অভিজ্ঞানম শকুন্তলম। আৰু পাছৰ অপশ্যনত আছে হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনো আছিল ভাৰতৰ ইতিহাসৰ এজন উল্লেখযোগ্য শাসক। তেওঁ 17th চেঞ্চুৰীত ভাৰতত শাসন কৰিছিল। তেওঁৰ বায়'গ্ৰাফীখন হৈছে হৰ্ষচৰিত্ৰ। এই হৰ্ষচৰিত্ৰ গ্ৰন্থখন ৰচনা কৰিছিল বাণভট্টই। নেক্সট কুৱেশ্যন, হু ৰোড দ্য পঞ্চতন্ত্ৰ? পঞ্চতন্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, বিষ্ণু শৰ্মা। বিষ্ণু শৰ্মাই পঞ্চতন্ত্ৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ ডিফিটেড ডেছ ইন দ্য বেটল অফ হাইডেছপাছ। হাইডেছপাছৰ যুদ্ধত আলেকজেণ্ডাৰে কাক পৰাস্ত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, পৰুছ। পৰুছসকলক হাইডেছপাছৰ যুদ্ধত আলেকজেণ্ডাৰে পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যন, ৰামচৰিতমানস ইজ এন এপিক পোৱেম ৰিটেন ইন হুইচ লেংগুৱেজ? ৰামচৰিতমানস কোন ভাষাত ৰচিত এখন মহাকাব্য? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, আৱাধী। ৰামচৰিতমানসখন আৱাধী ভাষাত ৰচনা কৰা হৈছিল। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ মনুমেণ্টছ গৌতম বুদ্ধ প্ৰপেগেটেড হিজ ডিভাইন নলেজ অফ বুদ্ধিজিম টু দ্য ৱৰ্ল্ড? কোনটো স্মৃতিসৌধৰ পৰা গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ ঐশ্বৰিক জ্ঞান বিশ্বৰ আগত প্ৰচাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সাৰনাথ স্তূপ। সাৰনাথ স্তূপৰ পৰা গৌতম বুদ্ধই বৌদ্ধ ধৰ্মৰ ঐশ্বৰিক জ্ঞান বিশ্বৰ আগত প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যন, আলেকজেণ্ডাৰ দ্য গ্ৰেট ৱাজ বৰ্ণ ইন? মহান আলেকজেণ্ডাৰৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 356 BC। 356 BCত আলেকজেণ্ডাৰৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, অইল পেইণ্ট ৱাজ ফাৰ্ষ্ট ইউজ ফৰ বুদ্ধিষ্ট পেইণ্টিংছ বাই ইণ্ডিয়ান এণ্ড চাইনিজ পেইণ্টাৰ্ছ ইন ৱেষ্টাৰ্ণ ডেছ ছামটাইম বিটুইন দ্য 15th and 10th centuries। পঞ্চম আৰু দশম শতিকাৰ মাজৰ কোনোবা এটা সময়ত পশ্চিমীয়া ক'ত ভাৰতীয় আৰু চীনা চিত্ৰকৰসকলে বৌদ্ধ চিত্ৰকলাৰ বাবে প্ৰথমে তেলৰ ৰং ব্যৱহাৰ কৰিছিল? এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, আফগানিস্তানত। নেক্সট কুৱেশ্যন, কলিংগ ৱাৰ ৱাজ ফট ইন দ্য ইয়েৰ? কলিংগ যুদ্ধ কোনটো বছৰত সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, 261 BC। এই কলিংগ যুদ্ধখন ভাৰতৰ মৌৰ্য সাম্ৰাজ্যৰ সম্ৰাট অশোক আৰু কলিংগ ৰাজ্যৰ মাজত সংঘটিত হৈছিল 261 BC। নেক্সট কুৱেশ্যন, চন্দ্ৰগুপ্ত মৌৰ্য ৱাজ বৰ্ণ ইন? চন্দ্ৰগুপ্ত মৌৰ্যৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 340 BC। 340 খ্ৰীষ্টপূৰ্বত চন্দ্ৰগুপ্ত মৌৰ্যৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, অশোকা ৱাজ এন এম্পায়াৰ অফ দ্য ডাইনেষ্টি? অশোক কোনটো ৰাজবংশৰ সম্ৰাট আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মৌৰ্য ডাইনেষ্টি। মৌৰ্য সাম্ৰাজ্যৰ এজন গুৰুত্বপূৰ্ণ শাসক আছিল অশোকা। নেক্সট কুৱেশ্যন, হু বিল্ড দ্য গ্ৰুপ অফ মনুমেণ্টছ এট মহাবলীপুৰম? মহাবলীপুৰমত গ্ৰুপ অফ মনুমেণ্টছ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, পল্লৱ কিংছ। পল্লৱ ৰজাসকলে মহাবলীপুৰমত গ্ৰুপ অফ মনুমেণ্টছ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন,
বিম্বিসাৰা was the king of which dynasty? বিম্বিসাৰা কোন বংশৰ ৰজা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰিয়াংকা ডাইনেষ্টি। Next question. Ajanta cave in Maharashtra have rock-cut cave monuments which religion? মহাৰাষ্ট্ৰৰ অজন্তা গুহাত কোন ধৰ্মৰ শিলত কটা গুহাত স্মৃতিসৌধ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বুদ্ধিজিম। Next question. Whose reign in Indian history is called the Golden Age of India? ভাৰতীয় ইতিহাসত কাৰ ৰাজত্বকালক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গুপ্ত এম্পায়াৰ, অপশ্যন চি। গুপ্ত সাম্ৰাজ্যৰ শাসনকালক ভাৰতৰ হিষ্ট্ৰীত গোল্ডেন এজ বা সোণালী যুগ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন। দ্য বুদ্ধ হেজ বিন ইউলজাইজড as an ocean of wisdom and compassion in বুদ্ধক প্ৰজ্ঞা আৰু মমতাৰ সাগৰ হিচাপে ক'ত প্ৰশংসা কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অমৰাকোছা। অমৰাকোছাত বুদ্ধক প্ৰজ্ঞা আৰু মমতাৰ সাগৰ হিচাপে প্ৰশংসা কৰা হৈছে। নেক্সট কুৱেশ্যন। ত্ৰিপিটকাছ আৰ ৰিলেটেড টু তলৰ কোনটোৰ সৈতে ত্ৰিপিটকসমূহৰ সম্পৰ্ক আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বুদ্ধিজিম। ত্ৰিপিটকসমূহৰ সম্পৰ্ক বুদ্ধিজিমৰ লগত আছে। বৌদ্ধ ধৰ্মৰ তিনিখন প্ৰধান গ্ৰন্থ হৈছে ত্ৰিপিটক। সেই ত্ৰিপিটককেইখন হৈছে সূত্ৰ পিটক, বিনয় পিটক আৰু ইয়াৰ পাছৰখন হৈছে অভিধৰ্ম পিটক। Next question. The Digambaras and Svetambaras differ primarily with regard to their দিগম্বৰ আৰু শ্বেতম্বৰৰ মাজত মূলতঃ পাৰ্থক্য আছে তেওঁলোকৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ড্ৰেছৰ ওপৰত। তেওঁলোকে পিন্ধা পোছাকৰ ওপৰত তেওঁলোকৰ পাৰ্থক্য আছে। নেক্সট কুৱেশ্যন। When did the first Huna invasion take place? প্ৰথম হুনা আক্ৰমণ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 458 AD। নেক্সট কুৱেশ্যন। চন্দ্ৰগুপ্ত was the ruler of which dynasty? চন্দ্ৰগুপ্ত কোন বংশৰ শাসক আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌৰ্য বংশ। Next question. Ajatshotru was the son of Ajatshotru কাৰ পুত্ৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বিম্বিসাৰা। অজাতশত্ৰু বিম্বিসাৰাৰ পুত্ৰ আছিল।